Hello students, আজি আমি শক্তি উৎস পাঠটোৰ নেক্সট পাৰ্টটো পঢ়িবলৈ ওলাইছো। এতিয়া আমি নেক্সট চাম তাপভিত্তিক শক্তি প্ৰকল্প মানে থাৰ্মেল পাৱাৰ প্লেন্ট। একচুয়ালি কি হয় তাপভিত্তিক শক্তি প্ৰকল্পত ইয়াৰ পৰা আমি বিদ্যুৎ উৎপাদন কৰো। ইয়াৰ দ্বাৰা আমি বিদ্যুৎ উৎপাদন কৰো। এই তাপভিত্তিক শক্তি প্ৰকল্পবিলাকতো মেইনলি জীৱাশ্ম ইন্ধন, কয়লা বা খাৰুৱা তেল বা গেছ ব্যৱহাৰ কৰি আমি বিদ্যুৎ উৎপাদন কৰো। ভাৰতত যিমানখিনি তোমাৰ বিদ্যুৎ উৎপাদন হয় ন তাৰ more than 70% মানে বেছিকৈ তোমাৰ 70%তকৈ বেছি বিদ্যুৎ আমি কিহৰ পৰা উৎপাদন কৰো? তাপভিত্তিক শক্তি প্ৰকল্পৰ দ্বাৰা উৎপাদন কৰো। এটি ইয়াত কি কৰা হয়? ইয়াৰ প্ৰধান কামটো কি? ধৰিলে এটো কেনেকৈ কাম কৰে? ইয়াৰ কামটো এটো হৈছে যে প্ৰথম আমি কয়লা বা খাৰুৱা তেল ব্যৱহাৰ কৰিলো। ঠিক আছে? কয়লা বা খাৰুৱা তেল ব্যৱহাৰ কৰিলো। কৰি পেলাই খাৰুৱা তেল ব্যৱহাৰ কৰিলো লৈ পেলাই বা গেছ ব্যৱহাৰ কৰো। নেচাৰেল গেছ ব্যৱহাৰ কৰি কি কৰো? আমি পানীক বাষ্পলে ৰূপান্তৰিত কৰো, মানে পানী গৰম কৰো। ঠিক আছে? ইয়াক বাষ্পলে ৰূপান্তৰিত কৰো। ঠিক আছে নে? ইয়াক বাষ্পলে ৰূপান্তৰিত কৰিলো। প্ৰথম কয়লা বা খাৰুৱা তেল দি পেলাই আমি পানীখিনি হিট কৰিলো, হিট কৰি পেলাই কি কৰিলো? পানীখিনিক বাষ্পলে ৰূপান্তৰিত কৰিলো। সেই বাষ্পটো আমি কি কৰিম? টাৰবাইনত পঠিয়াম। সেই বাষ্পটো ক'ত পঠিয়াম? টাৰবাইনত পঠাম। টাৰবাইন। সেই বাষ্পটোৰে কি কৰো? আমি টাৰবাইন ঘূৰাম। টাৰবাইন ঘূৰাই পেলাই টাৰবাইনত পঠাও। টাৰবাইনৰ থ্ৰুদি জেনেৰেটৰ ঘূৰাও। ঘূৰাই পেলাই আমি কি কৰো? শক্তি উৎপন্ন কৰো। ইয়াৰ পৰা আমি বিদ্যুৎ উৎপন্ন কৰো। ঠিক আছে? ইয়াতো চোৱা, ইয়াত কি হয়? ইয়াত মেইনলি কয়লা বা খাৰুৱা তেল ব্যৱহাৰ কৰি আমি হেৰি কৰিছো ন? ইয়াত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিয়ে আমি ইয়াৰ পৰা শক্তি উৎপন্ন কৰো। এই যে তাপভিত্তিক শক্তি প্ৰকল্প, এই তাপভিত্তিক শক্তি প্ৰকল্পৰো কিছুমান অসুবিধা আছে। এই প্ৰধান অসুবিধাটো কি হৈছে? প্ৰদূষণ। যেনেকৈ আমি কি ইয়াৰ কাৰণে আমি কি কৰিলো? কয়লা ব্যৱহাৰ কৰিলো, খাৰুৱা তেল বা গেছ ব্যৱহাৰ কৰিলো। ইয়াতো জীৱাশ্মজাত ইন্ধনেই হয় ন? ইয়াৰ পৰাতো সেই একেই প্ৰদূষণ হ'ব, একেই আম্লিক বৰষুণ হ'ব, একেই এচিড ৰেইন হ'ব বা একেই তোমাৰ গোলকীয় উষ্ণতা বা গ্ল'বেল ৱাৰ্মিঙৰ কাৰণ হ'ব। এইটো হৈছে তাপভিত্তিক শক্তি প্ৰকল্প। বুজিলা? এতিয়া আমি চাম ৩ নম্বৰটো আমাৰ জলশক্তি প্ৰকল্প। জলশক্তি প্ৰকল্পত কি হয়? সাধাৰণতে আমি জলশক্তি মানে বোৱতী নদীৰ পানীৰ শক্তি ব্যৱহাৰ কৰি আমি ইয়াৰ পৰা বিদ্যুৎ উৎপন্ন কৰো। প্ৰাচীন কালতো বোৱতী নদীৰ পানীৰ শক্তি ব্যৱহাৰ কৰি বিভিন্ন কাৰ্য সমাধা কৰিছিলে। কিন্তু এতিয়া মডাৰ্ণ এজত আমি যেতিয়াৰ পৰা আমি জলশক্তিৰ পৰা যে আমি বিদ্যুৎ উৎপাদন কৰিব পাৰো সেই কথা গম পোৱাৰ পৰা আমি বিভিন্ন ধৰণে বান্ধ নিৰ্মাণ কৰি আমি কি কৰো? বিদ্যুৎ শক্তি উৎপন্ন কৰো। এতিয়া ইয়াত কাম কেনেকৈ কৰে? একচুৱেলি কি হয় বস্তুটো এনেকুৱা যে ধৰিলে নদী এখন এনেকৈ বৈ গৈ আছে। ঠিক আছে? নদীখন বৈ গৈ আছে। নদীখন বৈ থাকোঁতে ইয়াৰ পানী কি থাকিব? ইয়াত কাইনেটিক এনাৰ্জি থাকিব ন? কাইনেটিক এনাৰ্জি থাকিব। মানে ইয়াত গতি শক্তি থাকিব, হয় নাই? গতি শক্তি থাকিব। তেতিয়া কি কৰিব? ইয়াতে এটা বান্ধ এটা বনাই দিব। ঠিক আছে? মানে ইয়াৰ যিটো ফ্ল' হৈ আছিল, যিটো বৈ আছিল ন, সেইটোক ৰখাই দিব। ৰখাই দিয়াৰ লগে লগে কি হ'ব? এইটো বান্ধটো বহুত ওখকৈ বনোৱা যায় যাতে পানীখিনি ইয়াত ৰখি যায়। ঠিক আছে? পানীখিনি ইয়াত ৰখি যায়। পানীখিনি ৰখি যোৱাৰ তোমালোকে দেখিছা চাগে, টিভি দেখিছা চাগে। এইটো পানীটো ৰখি যায় ন? পানীটো ৰখি যোৱাৰ পিছত পানীটো জমা হ'ব, হয় নাই? এইটো এটা জলাশয় হৈ গ'ল ন? এইটো জলাশয় সৃষ্টি কৰিলে। ঠিক আছে নাই? জলাশয় সৃষ্টি কৰিলে। এতিয়া পানীটো ৰৈ যাব ন? পানীটো ৰৈ পেলাই কি হ'ব? ইয়াত পানীটো ৰৈ যোৱাৰ ফলত ইয়াত তোমাৰ পানীৰ লেভেলটো বাঢ়ি গৈ থাকিব। পানীৰ লেভেলটো বাঢ়িলে এই যে আমাৰ গতি শক্তিটো যে আছিল, গতি শক্তিটো ইয়াত পটেনচিয়েল এনাৰ্জি মানে স্থিতি শক্তিলৈ ৰূপান্তৰিত হ'ব। হৈ গ'ল? ইয়াত যিমান উচ্চতা হ'ব কিমান কি হ'ব? তাৰ স্থিতি শক্তিটো বাঢ়ি গৈ থাকিব। তোমালোকে পাইছা আগতে যে গতি শক্তিটোৰ পৰা স্থিতি শক্তিটো কেনেকৈ ৰূপান্তৰিত হয়, স্থিতি শক্তিটো কেনেকৈ বাঢ়ি যায়। উচ্চতা বঢ়াৰ লগে লগে তাৰ স্থিতি শক্তিটো বাঢ়ি যাব। এতিয়া কি কৰিব? এইফালেদি নিনিয়ে। এতিয়া বেলেগ ফালে এটা টানেল কাটি পেলাই বা বেলেগ ফালে এটা তোমাৰ ৰাস্তা এটা কৰি পেলাই সেই পানীখিনি তলেদি লৈ যাব। লৈ গৈ পেলাই এইখিনিতে টাৰবাইনটো থাকিব। ঠিক আছে? এই টাৰবাইনৰ মাজেৰে যাবলৈ দিব। যাওঁতে কি হ'ব? টাৰবাইনটো ঘূৰিব। এই টাৰবাইনৰ লগত জেনেৰেটৰ এটা কানেক্ট থাকিব। ঠিক আছে? এই জেনেৰেটৰটো ঘূৰিব, যাৰ পৰা বিদ্যুৎ উৎপন্ন হ'ব। হয়? এইটো প্ৰিন্সিপল যে তোমাৰ এই নদীখন যে এনেকৈ লৈ গৈছে, নদীখন বান্ধ দিব, বান্ধ দি পেলাই তাৰ পানীটো বেলেগ ফালে লৈ যাব। ইয়াত কাইনেটিক এনাৰ্জিটো পটেনচিয়েল এনাৰ্জি মানে তোমাৰ গতি শক্তিটো স্থিতি শক্তিৰে ৰূপান্তৰিত কৰিব। তাৰপিছত বেলেগ এটা ফালেদি টানেল কাটি পেলাই তললৈ লৈ যাব। লৈ পেলাই ইয়াত তোমাৰ টাৰবাইনটো ঘূৰাই পেলাই জেনেৰেটৰৰ থ্ৰুদি বিদ্যুৎ উৎপন্ন কৰিব। আমাৰ ভাৰতত যিমান বিদ্যুৎ উৎপন্ন হয় তাৰ নিয়াৰ এবাউট 25% ইয়াৰ পৰা উৎপন্ন হয়। বিদ্যুৎ ইয়াৰ পৰা উৎপন্ন হয়। সাধাৰণতে কি হয়? আমাৰ উত্তৰ ভাৰতৰ যিবিলাক নদীসমূহ আছে, এই নদীসমূহক খৰস্ৰোতা নদী বুলি কয়, মানে পেৰেনিয়েল ৰিভাৰ বুলি কয়। এইবিলাক গোটেই বছৰ বৈ থাকে।
সো এইবিলাক ৰিভাৰত তোমাৰ এনেকৈ নদী বান্ধ দি পেলাই বিদ্যুৎ শক্তি উৎপন্ন কৰিবৰ কাৰণে বহুত সহজ হয়, মানে বহুত ইজি হয়। সো সেইটো কাৰণে এইবিলাকতে ধৰি লওক ভূটানত হওক, নেপালত হওক বা আমাৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনখিনিতে হওক, এইবিলাকত বহুতখিনি এনেকৈ জলবিদ্যুৎ প্ৰকল্প আছে। এতিয়া চোৱা, এই জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা যি জলবিদ্যুৎ প্ৰকল্পটো সাজোতে বহুতখিনি অসুবিধাৰ সৃষ্টি হয়। এইটো কিন্তু তোমাৰ নৱীকৰণযোগ্য। এইটো কি হয়? নৱীকৰণযোগ্য। নৱীকৰণযোগ্য। নৱীকৰণযোগ্য কিয়? নৱীকৰণযোগ্য শক্তিৰ উৎস। কিহৰ কাৰণে? কাৰণ এইটো পানীটো কেতিয়াও শেষ নহয়, পানীটো বৈ থাকিব, হয় নাই? পানীটো বৈ থাকিব, পানী কেতিয়াও শেষ নহয়। সো ইয়াৰ পৰা কি হ'ব? আমি আকৌ সেই একেখিনি পানী, সেই একেখিনি নদী এনেকৈ চাইকেল হৈ থাকিব ন, হাইড্ৰ'চাইকেল, আগতে পাইছিলা ৱাটাৰ চাইকেল যিটো আছে। সো সেই পানীখিনি দিয়ে আমি বাৰে বাৰে নদীখন বৈ থাকোঁতে আমি বাৰে বাৰে ইয়াৰ পৰা শক্তি উৎপন্ন কৰি থাকিব পাৰিম। সেইটো কাৰণে এইটো কি বুলি কয়? নৱীকৰণযোগ্য শক্তিৰ উৎস বুলি গণ্য কৰা হয়। এইটো ফালৰ পৰা চাব গ'লে এইটো শক্তিৰ উৎস বহুত ভাল শক্তিৰ উৎস, কাৰণ নৱীকৰণযোগ্য, ইয়াৰ পৰা কোনো পলিউশ্যন নহয়, কোনো প্ৰব্লেম নহয়, সেইটো কাৰণে এইটো ভাল শক্তিৰ উৎস। বাট কিন্তু ইয়াৰ পৰা কিছুমান মানে প্ৰব্লেম আছে। সেই প্ৰব্লেমবোৰ ধৰি লওক প্ৰদূষণ নহ'ব পাৰে, কিন্তু বেলেগ কিছুমান প্ৰব্লেম আছে। এক নম্বৰতে কি? প্ৰদূষণ হয়, কিন্তু জীৱাশ্ম ইন্ধনৰ নিচিনা ডাইৰেক্টলি নহয়, ইয়াত ইনডাইৰেক্টলি তোমাৰ অলপ প্ৰদূষণ হয়। এক নম্বৰ অসুবিধাটো হৈছে যে আমি এনেকৈ নদী এখনক ভেটা দি পেলাই, নদী এখনৰ ওপৰত বান্ধ বান্ধি পেলাই তোমাৰ শক্তি উৎপন্ন কৰিবলৈ এই নদীটো বান্ধ বান্ধিব লাগিব। বান্ধ বান্ধাৰ লগে লগে কি হ'ব? যিটো নৰ্মেল তোমাৰ ফ্ল' হৈ আছে, নৰ্মেল নদীখন গতি কৰি আছিল, সেই নদীখনটো বন্ধ হৈ যাব ন। ইয়াত তোমাৰ জলাশয়ৰ সৃষ্টি হৈ যাব, হয় নে নহয়? ইয়াত জলাশয়, নদীৰ পানীটো ইয়াত কমি যাব। এইটো কথা হয় যে ইয়াৰ ফলত আমি কিছু পৰিমাণে বানপানী ৰোধ কৰিব পাৰোঁ, বানপানী কমাব পাৰোঁ। কিন্তু যেতিয়া ইয়াত এইফালে পানী বেছি হ'ব, তেতিয়াতো খুলি দিলেতো একদম হুৰা চব উটি ভাহি লৈ যাব ন, চবটো উটি ভাহি লৈ যাব। তো ডেষ্ট্ৰয়িং ফিচাৰ কিছুমানো ইয়াত আছে মানে। তাৰোপৰি এতিয়া কথা হ'ল, এই যে আমাৰ এই এৰিয়াটোত যে আমি পানীখিনি জমা কৰি দিম, এই জলাশয়টোৱে কি কৰিব? এই জলাশয়টোত ঘাঁহ বনবিলাকতো থাকিব। এইবিলাক পানী যেতিয়া জাম খাই থাকিব, একদম পানী জমা হৈ থাকিব, তেতিয়া কি হ'ব? ইয়াৰ এইবিলাক পচিবলৈ আৰম্ভ কৰিব। পচিবলৈ আৰম্ভ কৰিলে ইয়াৰ পৰা মিথেন গেছ ওলায়। মিথেনটো কি আছিল? CH4 আছিল ন? তো মিথেন ওলাব। মিথেনটো কি হয়? এটা সেউজ গৃহ গেছ হয়। হা, সেউজ গৃহ গেছ হয়। এইটো গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে তোমাৰ বেয়া, সেউজ গৃহ গেছ হয়। তাৰপিছত তোমাৰ নেক্সট আছে, এই আমি যিটো প্ৰকল্পটো বনালোঁ, এই প্ৰকল্পটোত বহুতখিনি কি হয়? বহুতখিনি মাটিৰ প্ৰয়োজন হয়, কাৰণ তোমাৰ এই নদীখন ভেটা দিয়া, তাৰপিছত পানীটো লৈ যোৱা, লৈ গৈ পেলাই আকৌ তাত উৎপন্ন কৰা বহুত ডাঙৰ এৰিয়া এটা দৰকাৰ হয়। তাৰ কাৰণে সেই যেতিয়া এনেকুৱা এটা প্ৰকল্প বনোৱা হয়, তেতিয়া সেই এৰিয়া, গোটেই যিখিনি এৰিয়া আমি অকুপাই কৰি পেলাই তাত প্ৰকল্পটো স্থাপন কৰোঁ, সেই গোটেই এৰিয়াত থকা যিখিনি মানুহ আছে, সেইখিনি মানুহ তাৰ পৰা বিস্থাপিত হ'ব, তাৰ পৰা সিহঁতক আঁতৰাই দিয়া হ'ব। আঁতৰাই দিলে সেই মানুহখিনি আকৌ পুনৰ সংস্থাপন দি পেলাই ক'ৰবাত বহোৱা, সেইখিনি ক্ষেত্ৰত প্ৰব্লেম এটা হয়। আৰু তাৰপিছত চবতকৈ ডাঙৰ প্ৰব্লেমটো যিটো হয়, 3 নম্বৰত লিখিলোঁ, কিন্তু একচুৱেলি সেইটো ডাঙৰ ভাগত লিখিব লাগে। এইটো হৈছে যে এনেকুৱা প্ৰকল্প সকলো জেগাতে বনাব নোৱাৰি, কাৰণ ইয়াত কি হয়? নদীৰ স্পীড এটা লাগিব, পানী থাকিব লাগিব। এনেকুৱা নহয় যে তোমাৰ এটা সময়ত এটা ছিজনত পানী আছে, এটা ছিজনত পানী নাই, তেতিয়াতো প্ৰকল্পটো ভালকৈ কাম নহ'ব। একোতো ইমান খৰচা কৰি প্ৰকল্পটো বনাই একো লাভ নহ'ব। সো কি কৰিব? ইয়াত যাতে সদায় পানী থাকে আৰু পানীৰ যাতে স্পীড এটা থাকে। আৰু ইয়াৰ কাৰণে এনেকুৱা অঞ্চল কোনবিলাকত? পাহাৰীয়া অঞ্চলত, নামনি অঞ্চলত, তেনেকুৱা অঞ্চলত এইবিলাক প্ৰকল্প বনোৱা হয়। ঠিক আছে? আৰু তেনেকুৱা অঞ্চল বহুত সীমিত, কিছু কিছু অঞ্চলতহে পৰা যায়। সেইটো কাৰণে এনেকুৱা এইখিনি ইয়াৰ হৈছে অসুবিধা। এই জলশক্তি প্ৰকল্পৰ ইয়াৰ অসুবিধা হৈছে এইখিনি। বুজিলা জলশক্তি প্ৰকল্পটো? ইয়াৰ লগতে মই তোমালোকক এটা জেনেৰেল নলেজৰ কুৱেশ্যন কৈ থওঁ। এই যে নদী বান্ধৰ কথা ক'লোঁ, নদী বান্ধৰ ভিতৰত পৃথিৱীত যিমান নদী বান্ধবিলাক আছে, চবতে আছে ন? নদী বান্ধবিলাক মেইনলি সাধাৰণতে অকল বিদ্যুৎ উৎপন্নৰ কাৰণে নহয়, তোমাৰ ইৰিগেশ্যন মানে জলসিঞ্চনৰ কাৰণেও নদী বান্ধবিলাক বনোৱা যায়। এই চবতকৈ ডাঙৰ, পৃথিৱীৰ চবতকৈ ডাঙৰ নদী বান্ধটো ক'ত আছে জানানে? নদী বান্ধটোৰ নাম কি? নদী বান্ধটোৰ নাম হৈছে থ্ৰী গৰ্জিয়াছ ডেম। থ্ৰী গৰ্জিয়াছ ডেম। এইটো ক'ত আছে জানানে? এইটো আছে চাইনাত। চাইনাত আছে। ই 22,500 মেগাৱাট পাৱাৰ জেনেৰেট কৰে। ঠিক আছে? আৰু ইয়াতো ক'ত আছে? ইয়াংজে ৰিভাৰৰ ওপৰত আছে। মনত ৰাখিবা, এইটো জেনেৰেল নলেজৰ কাৰণে। অ'কে, আজিলৈ ইমানখিনিয়ে। তো মোৰ ভিডিঅ'টো যদি ভাল পাইছা তেন্তে ছাবস্ক্ৰাইব কৰিবা, যাতে মই যিমানবোৰ ভিডিঅ' বনাওঁ তোমালোকে পাই থাকিবা। বেল আইকনটো দবাই দিবা। আৰু লগতে মই বিভিন্ন ধৰণৰ বেলেগ বেলেগ ছাবজেক্টৰ ভিডিঅ' বনাই আছোঁ, গোটেইখিনি তোমালোকে পাই যাবা। তাৰোপৰি ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা। শ্বেয়াৰ কৰিলে যাতে বহুতে পায়। শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবা। কিবা প্ৰব্লেম থাকিলে ক'বা কমেণ্টত। ঠিক আছে?